নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে দুটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কমেন্টছ কৰিব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বহু প্ৰতীক্ষাৰ অন্ত পেলাই প্ৰায় 2 বছৰ মূৰত যোৱা ৰাতি প্ৰকাশ পালে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ 5000 পদৰ প্ৰভিজনেল ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট আৰু এই মেৰিট লিষ্ট সম্পৰ্কে কিছু কথা আপোনালোকৰ সৈতে আলোচনা কৰিম লগতে নাম নহা প্ৰাৰ্থীসকলৰ বিষয়েও কিছু ইনফৰমেশ্যন লৈ আহিছো গতিকে সকলো কথাখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম সকলোৱে অপেক্ষা কৰি আছিল 5000 পদৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব আৰু প্ৰকাশ নোহোৱা পৰ্যন্ত প্ৰাৰ্থীসকল হতাশ হৈ আছিল বহুতেই ভাবি আছিল যে প্ৰকাশ নহব নেকি নে 5000 পদ বাতিল হ'ব কিন্তু চৰকাৰে কোৱা ধৰণে 10 অক্টোবৰতে সম্পূৰ্ণৰূপে 5000 পদৰ নিযুক্তি হ'ব ইয়াত কোনো সমস্যা নাথাকিব আৰু তেনেকুৱাকৈ যোৱাকালি ৰাতি 5000 পদৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পালে শিক্ষামন্ত্ৰী ডাঙৰীয়াই টুইটাৰ যোগে ঘোষণা কৰাৰ কিছু সময় পিছতেই মধ্যৰাতি 5000 পদৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পালে এই চেগতে আৰু এটা কথা যে NISৰ প্ৰাৰ্থীসকলৰো নাম আহিছে কিন্তু গতিকে NISৰ যিসকলে ইটিকিং কৰি আছিল সেই সকলেও কথাটো ভালদৰে জনা উচিত যে NISৰ প্ৰাৰ্থীসকলৰো ইয়াত নাম ইনক্লুড হৈছে ক'বলৈ গ'লে NISৰ ফাইনেলি 5000 পদত চাকৰি পাবলৈ সক্ষম হ'ব এতিয়া প্ৰথমতে যিসকল প্ৰাৰ্থীৰ যোৱাকালি ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত নাম আহিল সেইসকল প্ৰাৰ্থীক মোৰ চেনেলৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰিম ফাইনেল মেৰিট লিষ্টলৈকে তেখেতসকলৰ নাম সন্নিৱিষ্ট থাকিব আৰু 10 অক্টোবৰত নিযুক্তি পাবলৈ সক্ষম হ'ব যোৱাকালি যি ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পালে সেইসকল প্ৰাৰ্থীৰ বহুত বেছি হয়তো ভাল লাগিছে আৰু ভাল লগাটো স্বাভাৱিক কাৰণ 2 বছৰ বিৰতি পাই 2 বছৰে হ'ব আৰু গতিকে বহু বিৰতিৰ পিছত বহু অপেক্ষা কৰাৰ ফলত সেই ভাল খবৰটো যোৱাকালি আহি পৰিছে গতিকে পুনৰ আশা কৰিম তেওঁলোকৰ নামটো শেষ মুহূৰ্তলৈকে থাকিব গতিকে এতিয়া আৰু আহিছোঁ নেক্সট নাম নহা প্ৰাৰ্থীসকলৰ যিসকলৰ নাম অহা নাই অলপ পইণ্টৰ কাৰণে সেইসকল প্ৰাৰ্থী হতাশ হোৱাৰ প্ৰয়োজন নাই অলপ পইণ্টৰ কাৰণে কিছুমান ডিষ্ট্ৰিক্টত কিছু সংখ্যক প্ৰাৰ্থীৰ নাম অহা নাই আমি মেছেজ দেখিবলৈ পাইছোঁ কিন্তু সেইসকল প্ৰাৰ্থীক আমাৰ চেনেলত জৰিয়তে জনাব বিচাৰিছোঁ আপোনালোকৰ হতাশ হোৱাৰ প্ৰয়োজন নাই আপোনালোকৰ সেকেন্ড যিখন প্ৰভিজনেল মেৰিট লিষ্ট ওলাব নতুবা ফাইনেলিও আপোনাৰ যিখন মেৰিট লিষ্ট ওলাব তাতো আপোনাৰ কিন্তু নাম অহাৰ সম্ভাৱনা থাকিব গতিকে নাম নহা প্ৰাৰ্থীসকল স্পেচিয়েলি যিসকল প্ৰাৰ্থীৰ অলপ পইণ্টৰ কাৰণে নাম অহা নাই সেইসকল প্ৰাৰ্থী বহুত বেছি চিন্তা কৰিব নালাগে কাৰণ ফাৰ্ষ্ট প্ৰভিজনেল যিখন মেৰিট লিষ্ট ওলাইছে সেইখনে ফাইনেলি নহয় ইয়াৰে হয়তো বহুতে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত সিলেকশ্যন হৈছে বা বিশেষ অসুবিধাৰ কাৰণে কি হ'ব পাৰে নেক্সট যিখন লিষ্ট ওলাব সেইখন লিষ্টত নাম নহা প্ৰাৰ্থীসকলৰো যাৰ অলপ পইণ্টৰ কাৰণে ৰৈ গৈছে সেইসকল প্ৰাৰ্থীৰ নাম অহাৰ সম্ভাৱনা থাকিব কাৰণ ইয়াৰ আগতে যিবিলাক তেনেকৈ লিষ্ট ওলাইছিল আগৰ ৰিক্ৰুটমেণ্টবিলাকত তেনেকৈ কিন্তু ছেকেণ্ড বা থাৰ্ডখনত নাম আহি গৈছে যিসকল পইণ্টত বা অলপ মাৰ্কৰ কাৰণে ৰৈছিল গতিকে যিসকল প্ৰাৰ্থী এনেকুৱা হৈছে সেইসকল প্ৰাৰ্থীৰ চিন্তা কৰিবলগীয়া বিশেষ তেনেকুৱা কোনো কাৰণ নাই আপোনালোকে অপেক্ষা কৰক নেক্সট যিখন প্ৰভিজনেল মেৰিট লিষ্ট ওলাব সেইখনত অহাৰ নিশ্চয় চান্স থাকিব এইটো মই ফিক্স বুলি নকওঁ কিন্তু ইয়াৰ আগতে তেনেকুৱা হৈছিল আৰু তেনেকুৱা নাম আহিছিল গতিকে এইবাৰো তেনেকুৱা হোৱাৰ যথেষ্ট সম্ভাৱনা আছে গতিকে আশাবাদী তেনেকুৱাকৈ যিসকল প্ৰাৰ্থীৰ অলপমান পইণ্টৰ কাৰণে ৰৈ গৈছিল তেওঁলোকৰ অহাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে বেছি হতাশ নহ'ব আপোনালোকৰ নামটো অহাৰ যথেষ্ট চান্স আছে
গতিকে যিসকলৰ নাম আহিছে তেওঁলোকক পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে দৰ্শকটোৰ যাতে কোনো অসুবিধা নোহোৱাকৈ মেৰিট লিষ্টলৈকে থাকে আৰু নিযুক্তি পাবলৈ সক্ষম হয়। এতিয়া কথাটো হ'ল ইয়াৰে যিসকল প্ৰাৰ্থীৰ মেক্সিমাম NISৰ প্ৰাৰ্থী যদিও নাম আহিছে কিন্তু তেখেতসকলৰ কি হৈছে উইথহেল্ড আহিছে, হয়তো কিবা ডকুমেণ্টছৰ কিবা খেলি মেলি থাকিব পাৰে। গতিকে তেখেতসকলে আকৌ ডকুমেণ্টছৰ প্ৰমাণ দিব লাগিব আৰু সেই প্ৰমাণ দিয়াৰ পিছত তেখেতসকলৰ উইথহেল্ডটো উঠি যাব। গতিকে সেইটো সময়ত জানিব পাৰিম কি হয় তেওঁলোকৰ তথাপিতো নাম ইনক্লুড হৈছে আৰু তেওঁলোকৰ মাৰ্কে কভাৰ কৰিছে, সেইকাৰণে তেওঁলোকৰ নাম আহিছে। কিন্তু স্পেচিয়েলি যিসকল প্ৰাৰ্থী অলপ পইণ্টৰ কাৰণে নাম ৰৈ গৈছে সেইসকল প্ৰাৰ্থীৰ কিন্তু নাম অহাৰ চান্সেছ আছে। গতিকে আপোনাৰ হতাশ নহ'ব, কোনোবা ডিষ্ট্ৰিক্টত আপোনাৰ নামটো অহাৰ বহুত বেছি চান্স থাকিব যদি অলপ পইণ্টৰ কাৰণে ৰৈ গৈছে। কিন্তু কাট অফ যিমান কৈ আছিলোঁ বহুতে কম যদি তেনেকুৱা কয়, এতিয়ালৈকে আমি কম কাট অফ দেখা নাই, বহুত বেছিয়ে কাট অফ গৈছে জেনেৰেল OBCৰ, কিন্তু STP অলপ কমিছে, খুব কম মাৰ্কতে পাইছে। তথাপিতো আমি ইয়াৰ নেক্সট ভিডিঅ'ত কাট অফ সম্পৰ্কে আনিম ভিডিঅ' বা যিসকল প্ৰাৰ্থীৰ পইণ্টৰ কাৰণে ৰৈ গৈছে সেইসকলৰ কিবা ইনফৰ্মেশ্যন পালে আপোনালোককো নিশ্চয় জনাম। কিন্তু ছেকেণ্ড প্ৰভিশ্যনেল লিষ্টৰ কাৰণে ৰখিবই লাগিব আৰু যদি কাৰোবাৰ মাৰ্কে কভাৰ কৰাৰ পিছতো নাম তেনেকৈ অহা নাই আপোনালোকে ভিজিট কৰি কিনে নিজৰ সমস্যা দাঙি ধৰিব পাৰে। অলৰেডি শিক্ষা বিভাগে নটিচ তেনেকৈ জাৰি কৰিছে, গতিকে হতাশ হোৱাৰ প্ৰয়োজন নাই। মুঠতে ক'বলৈ গ'লে বহু প্ৰতীক্ষাৰ অন্ত পেলাই প্ৰায় 2 বছৰৰ অন্তত শিক্ষা বিভাগে ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্ট প্ৰকাশ কৰিলে আৰু অপেক্ষা কৰাৰ ফলত বহুতৰে নাম আহিছে। নিশ্চয় তেওঁলোক হেপী হৈছে আৰু হেপী হোৱাটো স্বাভাৱিক, বহু অপেক্ষা কৰা গ'ল। গতিকে সকলোৰে নাম সন্নিৱিষ্ট হৈ থাকক আৰু 10 অক্টোবৰতে নিযুক্তি পায় সেইটো আশা কৰিছোঁ আৰু পুনৰবাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজিৰ প্ৰথমটো ভিডিঅ' মেৰিট লিষ্ট সম্পৰ্কীয় সামৰণি মাৰিছোঁ।